গুড মৰ্ণিং। ৰাতিপুৱা এতিয়া মই এটা জেগাত যাব ওলাইছোঁ আৰু বিয়া এখন আছে। বিয়াখনত মোক মেকআপ কৰিবলৈ মাতিছে। কইনা আজি ৰিচিপশ্যন আছে। এতিয়া মই গৈ আছোঁ। এইফালে গীতিমা পিছফালে বহি আছে, তাৰপিছত এইফালে বুবুৱে গাড়ী চলাই আছে। আমাক বিয়া ঘৰতে থৈ কিনে বুবু গুচি আহিব। আহকচোন, আপোনালোকক মই দেখাম মই বিয়াৰ মেকআপটো কেনেকৈ কৰিছোঁ। আমি এতিয়া বিয়া ঘৰ পাইছোঁহি। এইটো বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, একদম ভাল লাগিছে চাই। অঁ, এইখন গেটখন। আমি এতিয়া আহি পালোঁ। মানুহ দুনো নাই, চকীখিনি এনেকৈ ধুনীয়াকৈ সজাই থৈছে, কোনো নাই। আমি প্ৰথম আহিছোঁ। ইমান ধুনীয়াকৈ সজাই থৈছে, দৰা কইনা বহাটো। ছোৱালীকেইজনী চাওঁ, ইমান ধুনীয়া না চাওঁ বা, ইমান ধুনীয়া লাগিছে ড্ৰেছকেইটা সিহঁতৰ। চাওঁ এইফালে, চাওঁ লাজ লাগিছে সিহঁতে। বাইদেউহঁতে পূৰা খানা বনোৱাত বিজি হৈ গৈছে। এইফালে বনাই আছে, চবেই কি কি বনাইছে অলপ দেখাই দিওঁ দেই। কাটি আছে, আলু কাটি আছে বাইদেউহঁতে। হাই কৈ দিয়ক। চবে আলু কাটি আছে। আৰু এইফালে এইবোৰ ঔটেঙা, এইফালে আলু মটৰ, আৰু এইফালে গাহৰি বনাই আছে। এইখিনি গাহৰি বনাই আছে। আৰু এইখিনি কি বনাইছে ন? এইটো মাটিমাহ বনাইছে ন? এইটো মাটিমাহ বনাইছে ন? এইটো মাটিমাহ আৰু গাহৰি মাহ ৰেডি হোৱা নাই ন? হৈ আছে ন? আৰু এইফালে বনাই আছে মাটিমাহ অকল। চব আপোনাৰ নিজৰ ট্ৰেডিশ্যনত বনাইছে ন? মিচিং ট্ৰেডিশ্যনত বনাইছে ন? চবে নিজে নিজে লাগি গৈছে আৰু গাঁৱৰ ৰাইজে। এইবোৰ বহিবৰ কাৰণে চাং, বাঁহৰ চাং ইমান ধুনীয়াকৈ বনাই ৰাখিছে। তাৰ মৰম কৰিব লাগে, দেখিছে মাতটো দেখিছে নাই? এই চাইমত পৰি আছে, দেখিছেনে? কি ধুনীয়াকৈ চাইমত পৰি আছে। এইটো এনেকৈ বনায়। আৰু এই দাদাজনে, এইজন দাদা, এই দাদাজনে আপুং চাকি আছে। এনেকৈ বনাই দাদাৰ দায়িত্বত পৰিছে ন? আপুং চাকা দাদা, আপুং চাকি আছে। অঁ, দি দিয়ক চাকি দেখাই দিয়ক। এই দাদাজনে এনেকৈ জাৰেদি পানী দিয়ে। অঁ, এনেকৈ চাকে ন? গোটেই জেগাটো তাৰমানে পানীটো পৰিব লাগে, নহ'লে পানীটো মানে এক জেগাত পৰিলে বেয়া হৈ যাব। এইকেইটা জেগাত পৰিব লাগিব। এনেকৈ চিটিয়াই চিটিয়াই দিয়ে ন দাদা? গোটেইটো তাৰমানে গোটেই জেগাত মানে দিব লাগিব, নহ'লে দিগদাৰ আহিছে মানে। এক জেগাত পৰিলে কিছুমান জেগাত থাকি যাব। সেইকাৰণে আপোনালোকে ধেৰ মানুহক খুৱাব পাৰে ন? অঁ, এইটো কাৰণে ধেৰ মানুহক খুৱাব পাৰি। এনেকৈ ডাঙৰকৈ বনাই লৈছে যে। অঁ অঁ, ভালেই হৈছে। ইমান ধুনীয়া আইডিয়াটো দিছে আপোনালোকে, বাঁহৰ পৰা বনাই লৈছে ন? এইটো তলত বটুৱা। কেতিয়াবা মানে ভৰ্তিকৈ ভৰাই মানুহৰ মানে কেপাচিটি চাই লয়। অঁ, বেছিকৈ ভৰাই ন? বেছিকৈ ভৰাই দিলে অঁ, আৰু বেছি তাৰমানে মানে কেপাচিটি মানে। এইটো ইমান ডাঙৰকৈ বনাই। এইটো টকৌৰ পাত ন দাদা? অঁ, টকৌপাত। টকৌপাত দি দিছে। এইটো টকৌপাতেদি চাইমদ বনাইছে। চাইমদটো চাকাটো বনাইছে আৰু চাকনিটো। মই এতিয়া মেকআপ কৰিব লৈছোঁ, বস্তুবোৰ ৰেডি কৰি লৈছোঁ। আৰু এতিয়া এইখিনি মোৰ বস্তু। আমাৰ কইনা অকণমান লাজ কৰিছে আৰু অলপ। এইকাৰণে কইনা। ধুনীয়া আইতা এজনী লগ পাইছোঁ, দেখিছে নাই? কিমান ধুনীয়া। কইনাৰ কি হয়? আইতা পেহী হয় ন? আইতা পেহী আৰু পেহী আইতা, পেহী আইতা, আইতা পেহী কৈছোঁ, পেহী আইতা হয়। ধুনীয়া লাগিছে, দেখিছে নাই? মেকআপ হৈ আছে। মেকআপ অলপমান বাকী আছে কৰিবলৈ। এতিয়া চুলিখিনি কৰি আছোঁ। চুলিখিনি কৰাৰ পিছত আকৌ ভালকৈ মেকআপটো লাষ্ট ফিনিচিংটো দিম আৰু। এয়া কইনা মাকে নিজে বৈ দিয়া মুগাৰ কাপোৰ হয়, পিয়'ৰ মুগা। দেখিছেনে ইমান ধুনীয়াকৈ ফুল বাচিছে তেওঁ। চাওকচোন কিমান হেভিকৈ বৈ দিছে। দেখাত কিন্তু কাপোৰযোৰ বিৰাটেই ধুনীয়া লাগিছে। এই দুজন কেমেৰামেন আৰু আমাৰ কইনা।
কইনাক মানে কেনেকৈ থাকিব লাগে প'জটো দেখাই আছে। দৰা মাকে পুৰা বেমাৰ হৈ হেৰি কৰি আছে বাইদেউ। দেখাই দিছো আৰু দৰাৰ মোমায়েক হয় এখেত, গুৱাহাটীৰ পৰা আহিছে। আমাৰ গীতিমাৰ ফটো মাৰিছে, আগৰ চিনাকি হয়, পুৰণা চিনাকি হয় তেওঁলোকৰ লগত। ফটো কপি উঠিলে আৰু তেওঁলোকে লগ লাগি। আৰু এইফালে কইনাক দেখাইতো ফটোশ্বুট কৰি আছে, ভিডিঅ' কৰি আছে কইনাৰ পৰা প'জ দি। এইফালে কেমেৰামেন। দৰা ভনীক ইমান ধুনীয়া দেখিবলৈ। দৰাটো ধুনীয়া বাৰু, একেটা ভনীকো ধুনীয়া। এইটো পুৰাং বুলি কয় ন বাইদেউ? কি কয় এইটো? এটা ভাতে হয় আৰু ন, মিচিঙত পুৰাং বুলি কয় ন এইটো? অঁ, তৰা পাত নে এইটো কি পাত? কৌপাত। অঁ, কৌপাতে দি বান্ধি আছে এইবোৰ। নকয় ন, তৰা পাততো কয় ন? এইটো ভাত টোপোলা কৰিছে আৰু। কেটাৰিং হয় এইখিনি, বগা ড্ৰেছত বহুত ভাল লাগিছে। এইফালে আমাৰ গীতাই আনিছে মই ভাত খাবলৈ। এইটো ভাতৰ টোপোলা আমাক এনেকৈ দিছে। এইটো কি দিছে? গাহৰি দিছে। অঁ, গাহৰি দিছে ন? ধুনীয়াকৈ ফটোটো লৈ আহিছোঁ। কিনো এইটো মাটি দাইল দিছে, মাটি দাইল গাহৰি মাংস তাৰ দিলে। এতিয়া খাবলৈ খাই গাহৰি মাংস খাবলৈ বহুত ভাল লাগে। এনেকৈ মই খাব লৈছোঁ আৰু দেই। খোৱা তুমি খাই থাকা, মোৰ দেখি খাওঁ খাওঁ লাগিছে আৰু। মই খাওঁ আৰু ন। খোৱা। আমি খাই ল'লোঁ, পূৰা ভিৰ চলিছে এতিয়া। পূৰা খাই আছে চবে। গোটেই ফেমিলি ফটোমত বিজি হৈ গৈছে এতিয়া, আলহী অহা আগে আগে। মেকআপ কৰি হৈ গ'ল, এতিয়া যাওঁ আৰু আমি যাওঁ। মোৰ মেকআপ কৰা সম্পূৰ্ণ হৈ গৈছে। আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কেতিয়াবা যদি মেকআপ কৰিব লাগে, কইনা মেকআপ, তেনেহ'লে প্লিজ মোক কণ্টেক্ট কৰিব, মই আহি যাম মেকআপ কৰিবলৈ। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।